বন্ধু বান্ধৱীসকল, আজি মোৰ প্ৰথম ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। ব্ৰাহ্মী শাকৰ ৰেচিপি একদম চিম্পুলকৈ ভাজিম। এয়া ভাজি বনাবৰ কাৰণে মই লৈছোঁ ব্ৰাহ্মী শাক, অলপমান বুট, অলপমান পিঁয়াজ লৈছোঁ, এটা কণী লাগিব আৰু লাগিব হালধি, নিমখ আৰু মিঠাতেল। বলক মই ৰেচিপিটো কেনেকৈ বনাওঁ আপোনালোকক দেখাম। এতিয়া মই কেৰাহীখনত মিঠাতেল দি লৈছোঁ। মিঠাতেলখিনি গৰম হ'ব দিম। গৰম হ'লে পিঁয়াজ আৰু লগতে মই দুটামান কালজিৰা দিম গোন্ধৰ কাৰণে। কালজিৰাকেইটা এনেকৈ মোহাৰি যদি আপুনি অকণমান ভাঙি দিয়ে তেতিয়া গোন্ধটো বেছি ভালকৈ ওলায়। এতিয়া তেলখিনি গৰম হৈ গৈছে। মই কালজিৰাকেইটা এতিয়া ইয়াতে দি দিম প্ৰথমতে। তাৰপিছত পিঁয়াজ দিম। আপোনালোকে জলকীয়াও দিব পাৰে, জ্বলা খোৱাসকলে। মই জ্বলা ইমান নাখাওঁ আৰু মোৰ বাচ্ছাটো আছে তাৰমানে, সেইকাৰণে মই জলকীয়া নিদিওঁ। আপোনালোকে খাই যদি জলকীয়াও দি ল'ব পাৰিব। পিঁয়াজখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া ইয়াতে মই ব্ৰাহ্মী শাকখিনি আৰু বুটকেইটা দি দিম। এতিয়া মই ঢাকন মাৰি দিম, তাৰপিছতে নিমখ হালধি দিম। এনেকৈ বনালে কি হয়, মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকে ব্ৰাহ্মী শাকটো তিতা যে, তেওঁলোকে খাব ইচ্ছা নকৰে। যদি আপোনালোকে এনেকৈ বনাই দিয়ে বুটৰ লগত, আৰু লাষ্টত এটা কণী দিম, এনেকৈ যদি তেওঁলোকক কণী বুটৰ লগত ভাজি দিয়ে তিতাটো অলপ কম পায়, তেতিয়া সৰু বাচ্ছাবিলাকে খাবলৈ ইচ্ছা কৰে। কম জুইত সিজোৱাৰ পিছত এতিয়া মই নিমখ আৰু হালধি দিম। নিমখ দিলোঁ, এয়া হালধি দিছোঁ। এতিয়া ঢাকোন মাৰি মই কম জুইত আৰু 1 মিনিটমান সময় ভাজিম। মানে কেৰাহীত লাগি যায়, তেল কমকৈ দিলে মানে লৰাই থাকিব। ব্ৰাহ্মী শাক আৰু বুটখিনি ভালদৰে সিজাৰ পিছত ইয়াতে মই কণীটো ভাঙি দিম। ব্ৰাহ্মী শাক স্মৃতিশক্তিৰ কাৰণে বহুত ভাল, সেইকাৰণে সৰু ল'ৰা ছোৱালীক মানে ব্ৰাহ্মী শাকটো খুৱাব লাগে। তিতা পালে তেওঁলোকে নাখায়, এনেকৈ কণী আৰু বুটৰ লগত ভাজি দিলে খাব তেওঁলোকে। খুৱাই চাবচোন, আপোনালোকেও চেষ্টা কৰিব। এয়া ঢাকনখন খুলি মই আৰু এবাৰ লৰাই দিওঁ ভালকৈ সিজিবৰ কাৰণে। এয়া প্ৰায় সিজিছে আৰু। কণীটো গোটেইখিনি বস্তু ভালদৰে সিজাৰ পিছতহে ইয়াতে কণীটো ভাঙি দিম। এইখিনি আৰু অলপৰ পিছত মই এতিয়া চাওঁ, ইয়াত সিজি গ'ল গোটেইবিলাক বস্তু ভালকৈ। এতিয়া মই ইয়াতে কণীটো ভাঙি দিম এনেকৈ। চাইড কৰি লৈছোঁ। এয়া কণীটো ভাঙি দিলোঁ। ইয়াতে মই অকণমান নিমখ দিম কণীটোৰ কাৰণে, অকণমান দিম। কণীখিনি ভালকৈ সিজাৰ পিছত শাকখিনিৰ লগত ভালদৰে মিক্স কৰি পেলাম। এয়া মোৰ ব্ৰাহ্মী শাকৰ ভাজি হৈ গ'ল। বাই বাই।